মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত সাইটিকা বিষয়ৰ পৰা আৰাম পাব পৰা কিছু উপযোগী এক্সাৰচাইজৰ কথা আলোচনা কৰিম। সাইটিকা হ'ল আমাৰ তলফালৰ পিঠিৰ পৰা হোৱা নাৰ্ভৰ বিষ, যাৰ ফলত আমাৰ কঁকালৰ পৰা আৰম্ভ কৰি ভৰিৰ পিছফাল হৈ ঘূৰোৱালৈকে জিনজিনকৈ বিষ অনুভৱ হয়। আৰু ইয়াৰ ফলতে আমাৰ দৈনন্দিন জীৱন বহুত অশান্তিজনক হৈ পৰে। সেইবাবে মই আজি আপোনালোকক এইটো ভিডিঅ'ত কেইটামান সহজ এক্সাৰচাইজ শিকাই দিম, যিটো আপোনালোকে ঘৰতে কৰি এই বিষয়ৰ পৰা মুক্তি পাব পাৰিব। এক্সাৰচাইজবোৰৰ কথা জনাৰ আগতে আমি এইটো জনা খুবেই জৰুৰী যে সাইটিকা হয় কি, বা সাইটিকা হলে আমাৰ দেহত কি কি লক্ষণে দেখা দিয়ে। সাইটিকা হৈছে এনেকুৱা ধৰণৰ এটা নাৰ্ভৰ বিষ যি আমাৰ ভৰিৰ পিছফালে থকা সাইটিক নাৰ্ভডাল যিকোনো কাৰণত কম্প্ৰেছ হোৱাৰ ফলত হয়। এই কম্প্ৰেছনটো যিকোনো কাৰণত হ'ব পাৰে, যেনে L4 N5 বা L5 S1 ত হোৱা ডিছবাল্ছৰ কাৰণে হ'ব পাৰে, এক্সিডেণ্টৰ কাৰণে হ'ব পাৰে, বা আমাৰ বেড পোষ্টাৰৰ কাৰণে এই বিষ হ'ব পাৰে। আৰু এই সাইটিক নাৰ্ভডালে হৈছে আমাৰ শৰীৰত থকা আটাইতকৈ দীঘল নাৰ্ভ, যি আমাৰ কঁকালৰ পৰা আৰম্ভ কৰি আঁঠুৰ পিছফাল হৈ গোড়ালৈকে যায়। এতিয়া আমি জানো হওক সাইটিকা বিষৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয়। 1 নম্বৰ লক্ষণটো আপোনালোকৰ দেখা দিয়ে কঁকালৰ বিষ, 2 নম্বৰতে দেখা দিয়ে আপোনাৰ কঁকালৰ পৰা ভৰিৰ তললৈকে বিষ যোৱা, 3 নম্বৰতে দেখা দিয়ে কঁকালৰ পৰা ভৰিলৈকে জিনজিনকৈ বিষ যোৱা, আৰু তাৰ লগতে 4 নম্বৰত দেখা দিব পাৰে আপোনালোকৰ ভৰিখন জ্বলনি হোৱা বা কঁপনি হোৱা। এতিয়া আমি চাওঁ হওক সাইটিকা বিষৰ কাৰণে এক্সাৰচাইজবোৰ কেনেকুৱা ধৰণৰ হয়। সাইটিক বিষৰ কাৰণে এক্সাৰচাইজ কৰিব লাগিলে আপোনালোকে বিচনাত আহি শুই ল'ব লাগিব। তাৰপিছত আপোনালোকে যিকোনো ভৰি এক্সাৰচাইজ কৰিব খোজে, মানে ধৰক আপোনালোকৰ এখন ভৰি বিষ আছে, এখন ভৰিৰ তলত হাত এখন এনেকে ৰাখি পেলাই আঁঠুটো চিধা কৰিব লাগিব। আঁঠুটো চিধা কৰি আপোনালোকৰ ভৰিৰ পতাটো তাৰ পৰা টানিব লাগিব। এনেকে আপোনালোকে টানি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। এইখন এনেকে 5 ছেকেণ্ডকে কৰি 10 বাৰ কৰা হোৱাৰ পিছত চেম এইখনো কৰিব লাগিব। এনেকে উঠাই পেলাই ধ্যান ৰাখিব যে আপোনালোকৰ হিপটো 90 ডিগ্ৰী হৈ থাকে। তাৰপিছত এনেকে আঁঠুটো চিধা কৰি ভৰি পতাটো গাৰ ফালে টানি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। আকৌ এইখন দেখাই দিছো, এনেকে উঠাই পেলাই হিপটো 90 ডিগ্ৰী কৰি ৰাখি এনেকে আঁঠুটো চিধা কৰি ভৰি পতাটো গাৰ ফালে টানি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। 2 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে যিখন ভৰি এক্সাৰচাইজ কৰিব খোজে সেইখন ভৰি ওপৰত ধৰি পেলাই আপোনালোকৰ গাৰ ফালে টানিব লাগিব, মানে আপোনালোকৰ বুকুৰ ফালে টানিব লাগিব। টানিব 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 3 4 5। আকৌ এনেকে 1 3 4 5। এইটো কৰোঁতে আপোনালোকৰ এইখিনি মাছলৰ লগত ষ্ট্ৰেচিং হ'ব। এনেকে আপোনালোকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। তাৰপিছত এইখন 5 ছেকেণ্ডকে 10 বাৰ কৰাৰ পিছত এইখন কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। So 1 2 3 4 5। এনেকে আপোনালোকে দুখন ভৰি 5 ছেকেণ্ডকে হোল্ড কৰি 10 বাৰকে কৰিব লাগিব। 3 নম্বৰ এক্সাৰচাইজটো কৰিব লাগিলে আপোনালোকে দুখন ভৰি উঠাই ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰি আপোনালোকৰ বিষ নোহোৱা ভৰিখন ওপৰত এনেকে উঠাই থব লাগিব। তাৰপিছত আপোনালোকৰ অপজিট চাইডৰ হাতখনেৰে ধৰি এনেকে টানিব লাগিব। টানি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যে আপোনালোকৰ মুখ এনেকুৱা হৈ নাযায়, একেঠাইতে থাকে। এনেকে আপোনালোকে 5 ছেকেণ্ডকে নহয় 10 ছেকেণ্ডকে হোল্ড কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত এনেকে 5 ছেকেণ্ড হোল্ড কৰি 10 বাৰ কৰা হোৱাৰ পিছত এখন ভৰি চেপেনকে কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি এনেকে গুচাই ল'ব লাগিব। তাৰপিছত ধৰক আপোনালোকৰ এইখন ভৰিত বিষ আছে, আপোনালোকে বিষ থকা ভৰিখন বিষ নোহোৱা ভৰিখনৰ ওপৰত উঠাব লাগিব। তাৰপিছত এখন হাত আঁঠুটোৰ ওপৰত আৰু এখন হাত ঘূৰোৱাটো তলত ৰাখি পেলাই এনেকে টানিব লাগিব। এনেকে টানি পেলাই আপোনালোকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 3 4 5। আকৌ এনেকে 1 2 3 4 5। এইখন 5 ছেকেণ্ডকে হোল্ড কৰি 10 বাৰ কৰা হোৱাৰ পিছত এখন ভৰি এনেকে এখন হাত আঁঠুটোৰ ওপৰত আৰু এখন হাত ঘূৰোৱাটো তলত ৰাখি পেলাই সমানে টানিব লাগিব। টানি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এবাৰ চাই ল'ব। 1 2 3 4 5। 5 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে ঘূৰি ল'ব লাগিব।
ঘূৰি পেলাই আঁঠু কঢ়াৰ দৰে এনেকুৱা পজিশ্যনত আহিব লাগিব। এইটো কৰোঁতে আপোনালোকে চাব যে আপোনালোকৰ আঁঠু দুটা য'ত থাকে হাত দুখনো সেই লেভেলত একে জেগাতে থাকিব লাগিব। এইটো পজিশ্যন থাকি আপোনালোকৰ ঘোঁৰাটোৰ ওপৰত এনেকে বহিব লাগিব। বহি পেলাই ফাৰ্ষ্টতে হল্ড কৰিব লাগিব 1 2 3 4 5। আকৌ এনেকে ঘোঁৰাটোৰ ওপৰত বহিব লাগিব 1 2 3 4 5।